নমস্কাৰ বন্ধুসকল, আজি গ'লো অন্য এটা ৰষ্টিং ভিডিঅ'ৰ সৈতে। তো আজি মই ফালিব গৈ আছোঁ এনেকুৱা এজন ৰষ্টাৰক, যিজনে ৰষ্ট কৰি কৰি আনৰ বেয়া গুণবোৰ দেখুৱাই দেখুৱাই নিজকে পাহৰি পেলালে। আমি ইতিমধ্যে গম পালোঁ যে মিষ্টাৰ জেচিপি অসমৰ পঞ্চাৰ হ'বলৈ গৈ আছে, আৰু আমাৰ বিকাশ দাকটো সকলোৱে চিনি পায়েই। তো বিকাশ দাই এখেতক ৰষ্ট কৰিব গৈ নিজকে পাহৰিয়ে পেলালে। তো আহকচোন ভিডিঅ'টো আগলৈ আগবাঢ়ো। ই কে ওলালে মানে ভাল লাগছিল না, মাইনত টাপলে চাপলে গোটাই ডকাই আছিল আৰু গৈ চাহ পালি ভাল লাগিলে। বিকাশ দা, তেখেতক তুমি ৰষ্ট কৰিছা নে এই ভিডিঅ'টোৰ অন কেমেৰাত মজা লৈ আছা? আমাক বিকাশ দাই ক'ব আমি কভাৰ চং কিয় চাওঁ? ছোৱালী টাপলে চাবা, ছোৱালী আনিবি ককাই টাপলে ডাঙৰ চাই। আমাৰ বিকাশ দাই কভাৰ ভিডিঅ'ত টপিনা কিটা চাই, টপিনা কিটা চাই, ঐ টপিনা কিটা চাই। টাপলে মেন मस्त जोक मारा रे, ये हंस रे हलकट हंस। এনে হান বিহুৰ বতৰ, তাতে আকৌ ৰজাত দিন, এইগিলে কি ভিডিঅ' বনাই আছে, ইমান অশ্লীল ভিডিঅ'। বিকাশ দা, কিন্তু আপোনাৰ দেখাত অকণো লগা নাই যে আপুনি ভিডিঅ'টো চাই অলপ হ'লেও অশান্তি পাই আছে। কি ভিডিঅ' বনাই আছে, ইমান অশ্লীল ভিডিঅ'। ইমানখিনিতো মানে পুৰা ওচৰত যায় ভিডিঅ' কৰিছিলি, মানে ভৰিত ডাপনাৰ পায়, টাপলেয়াৰ পায়, আগত ডিগি সেইগিলাকৰ পায়, এই ওপৰত ডিগিৰো মানে ওচৰৰ পৰা কৰিব লাগিছিল না। দে এবাৰ আমাৰ বিকাশ দাৰ কাৰণে হেৰিটো অলপ দাঙি দেখাই দে। उठा ले रे देवा, उठा ले रे बाबा, मुझे अमीर को नहीं रे, ये दो गरीबों को उठा ले। ইয়া মাই টাপলে খান বল করলে, এইয়া মারলে নে মই জানো। তুমি নাজানিবা কিয়? কাৰণ কভাৰ ভিডিঅ'টো নোচোৱাকেতো তুমি এই ভিডিঅ'টো বনোৱা নাই ন। কি কৰা তহঁতে? মোৰ ন দেখিয়ে কিবা লাজ লাজ লাগি গৈছে। কিন্তু এতিয়া মোৰ কিবা নিজকে লাজ নাইকিয়া লাগি গৈছে। शर्म करो, भगवान से डरो भोसड़ी। তো মই প্ৰথম ভিডিঅ'টো অপেনিঙতে কৈ দিছিলোঁ যেন ৰষ্ট কৰিব গৈ নিজকে পাহৰি পেলালে। আচলতে এনেকুৱা হ'ব নালাগে। যিটো ভিডিঅ' বনাব নালাগে বুলি তুমি কৈ আছা, আৰু সেই ভিডিঅ'টোতে তুমি মজা লৈ আছা। এই ভাই, কভাৰ চং মানে এইটো নহয় না যে তুমি চুমা খাই থাকিবা, আৰু ই ন মানে কভাৰ চঙৰ নামতো পুৰা মজা লৈ ফুৰিছে। আৰু ৰষ্ট ভিডিঅ' মানে এইটো নহয় ন যে তুমি অন কেমেৰাত মজা লৈ থাকিবা। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে আছিলে। তো যদি ভিডিঅ' ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিবা, চেনেল নতুন কৰিছা প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অলপ টেপ কৰি দিবা। তো আজিলৈ ইমানেই। সকল এখেতৰ ওপৰত মই এটা পাৰ্ট 2 বনাইছোঁ। পাৰ্ট 2টো মই এইকেইদিনতে আপলোড দিম। যদি পাৰ্ট 2টো আপলোড দিওঁ, ইয়াত ডিছক্ৰিপশ্যনৰ লিংকটো থাকিব, গৈ পেলাই এবাৰ চাই ল'ব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।